guys, welcome to my another vlog. মই আদিত্য স্বাগতম জনাইছোঁ মোৰ ভ্লগলৈ। মই বৰ্তমান আছোঁ তিনিচুকীয়া জংচন। মই মানে আহিছিলোঁ কাম এটাত আৰু লগৰ দুটামান আহিছে আজি নিবলৈ লেট নাইট। সকলোকে দুৰ্গা পূজা শুভেচ্ছা যাচিলোঁ গাইজ। মই আছোঁ তিনিচুকীয়া জংচন, আপোনালোকে চাব পাৰে। এইটো আমাৰ জংচন, তিনিচুকীয়া জংচন। সকলোকে দুৰ্গা পূজা শুভেচ্ছা জনাইছোঁ গাইজ। আৰু দুৰ্গা পূজা ভাবিছিলোঁ দুৰ্গা পূজা স্পেচিয়েল ব্লগ এটা বনাম বুলি ডিব্ৰুগড়ত, কিন্তু আজি গৈছিলোঁ মই ব্লগ বনাবলৈ। কিন্তু কি হ'ল, গ'লোঁ তাত দেখিলোঁ আমাৰ যিকেইখন স্পেচিয়েল পূজা তাত একদম সৰু সৰু মূৰ্তি দুটামান আনি কেনে পূজা আহিছে। কি মই ভাবিলোঁ এইটো মানে ভাল নহ'ব, মানে ভালটো নিজকে ভকতে লাগে। যিকেইখন আমি সৰুৰ পৰা চাই থকা পূজা ইমান মানে ভাল লগা। 2 বছৰ ক'ভিডৰ কাৰণে পূজা নহ'ল, কিন্তু 3 নম্বৰ বছৰ হ'ব, তাতো সৰু সৰু মূৰ্তি আছে। কি বুলি ব্লগ বনাম, মোৰ নিজকে বেয়া লাগিলে। চ' গাইজ মই ব্লগ নবনালোঁ। তো মই ব্লগ এতিয়া বনাইছোঁ জাষ্ট লেট নাইট। লগৰ দুটামানক নিব আহিছোঁ তিনিচুকীয়া জংচনৰ পৰা। পূজাত তাহাঁতি আহিছে ছুটীত। এয়া NH 37 হাইৱে। এইফালে আমি চিধা যাম অৰুণাচল ৰয়িং মাইদা য'ত যায় এইটো ৱে, আৰু এইফালেদি যদি যায় আপুনি চিধা পাব ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট দিছ ৱে গাইজ। অ'কে, তো মই আপোনাক জাষ্ট দেখাইছোঁ আৰু তিনিচুকীয়া নাজাৰা এটা লেট নাইট। NH 37 হয়, কিন্তু ৰাতি 10:30 বজাত ইমান ভিৰ ভাৰ নাই, বিকজ হাইৱে। মানে হাইৱেটো আমাৰ কি হ'ল, এতিয়া বাইপাছ হৈ গ'ল। মেক্সিমাম গাড়ী অকলে বাইপাছত চলে। দিনত এইটো ৰাস্তাত আপুনি খোজকাঢ়িব নোৱাৰে, কাৰণ কিয় দিনত কি হয় মানে পেচেঞ্জাৰ গাড়ী বহুত থাকে, আৰু এতিয়া পেচেঞ্জাৰ গাড়ী নাই, গতিকে আৰু যিবিলাক ট্ৰান্সপৰ্ট গাড়ী চব বাইপাছেদি চলে। এইটো NH 37 হয়, কিন্তু 37 গ'লে লগা নাই গাইজ। এইটো আমাৰ তিনিচুকীয়া জংচন ভিউ আপোনাক একদম ভালকৈ দেখাই দিছোঁ কোনফালে কোনফালে। এই চব গাইজ তিনিচুকীয়া জংচন ভিউ। এইটো আমাৰ টাটা মটৰ্ছ মানে কমাৰ্চিয়েলটো নহয়, এইটো প্ৰাইভেট টাটা মটৰ্ছৰ হেৰি হয়। চ' গাইজ এইটো আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ নিউ তিনিচুকীয়া জংচন হৈছে আপাৰ আছামৰ মানে এটা পপুলাৰ ষ্টেচনেই হয়। পপুলাৰ বুলি নহয় আৰু মানে আৰু স্পেচিয়েল ষ্টেচন হয়, চাব পাৰে গাইজ। চ' গাইজ এইটো আমাৰ তিনিচুকীয়া ৰেলৱে ষ্টেচন একদম ফ্ৰণ্টত আছে টাটা পাৰ্চনেল ভেহিকেলৰ ডিলাৰ টাটা ধনচিৰি। তাত মানে কি হৈছে একদম NH 37 ফ্ৰণ্টত আছে। এইটো চাব পাৰে। লেট নাইট ইয়াতে ব্লেজিং স্পীডত গাড়ী চলিছে, কোনে ক'ত ঠুকি দিয়ে কোনো ঠিক নাই। এখন অলপ দূৰ হৈ কিনে মই ব্লগ বনাই আছোঁ গাইজ, লেট নাইট আপোনালোকৰ কাৰণে। দুৰ্গা পূজাটো হয়, কিন্তু দুৰ্গা পূজা অলপো লগা নাই। আজি মই ভাবিছিলোঁ স্পেচিয়েল ব্লগ এটা বনাম বুলি দুৰ্গা পূজাত গৈ, কিন্তু বনাব নোৱাৰিলোঁ মানে নোৱাৰিলোঁ বুলি নহয়, নবনালোঁ মানে। তাত গৈ যিকেইটা মণ্ডপ দেখিলোঁ গাইজ একদম ভাল নালাগিলে, ফকতীয়া লাগিলে। চ' গাইজ মই দেখাই আছোঁ আপোনালোকক তিনিচুকীয়া নিউ জংচনৰ একদম ভিতৰৰ দৃশ্য। একদম মানে নিউ মডাৰ্ণ জংচন হয় এইটো। যিবিলাক ষ্টেণ্ডাৰ্ডি আপোনাৰ দিল্লী মুম্বাই যিবিলাক ৰেলৱে প্লেটফৰ্মত যিবিলাক ষ্টেণ্ডাৰ্ডি হয়, ছেইম ইয়াতো তেনেকুৱা ধৰণৰ প্লেটফৰ্ম নিউ তিনিচুকীয়া জংচন। চ' গাইজ আপুনি মানে যদি বাই চান্স কেতিয়াবা আহে এইটো ষ্টেচনত, তো যিবিলাক দেখিব পাৰে পিছত ট্ৰেইন চলি আছে।
So guys, এই আছে আমাৰ অসমীয়া সংস্কৃতি মূল তিনিচুকীয়া ষ্টেচনত আপুনি দেখিব পাব বিহু ডেন্স। এয়া আমাৰ নাচনী, আমাৰ ঢোলীয়া, এয়া পেপুৱা। So guys, এয়া হৈছে আমাৰ 3 চনৰ পূজা। মই হয় ডিব্ৰুগড় ডিষ্ট্ৰিক্ট দেখাবলৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট দেখুৱাইছোঁ 3। গাইজ আপোনালোকক চিম্পলি এটা শ্বৰ্ট ব্লগত মই তিনিচুকীয়া ৰেলৱে ষ্টেচন দেখালোঁ। তো এতিয়া ইমানতে মই ব্লগ শেষ কৰিছোঁ। তো গাইজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। ঠিক আছে গাইজ, গুড নাইট।